জনিয়া সমষ্টিৰ অন্তৰ্গত জনতা বজাৰত অসম জাতীয় পৰিষদ দলৰ জনতা গাঁও পঞ্চায়ত সমিতি গঠনাৰ্থে আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। নুৰ মোহাম্মদ আলীয়ে সভাপতিত্ব কৰা সভাত উপস্থিত থাকে দলটোৰ বৰপেটা জিলা কমিটিৰ মুখ্য আহ্বায়ক নিতুল পাটোৱাৰী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অধিবক্তা শুকুৰ আলী আহমেদ, জনিয়া সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক গুলজাৰ আলী খানৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত বিজেপিকে ধৰি অন্যান্য দলৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰে দলটোৰ নেতৃত্বই। আমাৰ অসম জাতীয় পৰিষদৰ জনিয়া সমষ্টিত প্ৰত্যেক গাঁৱৰ পৰা আমি একোখনকৈ গাঁও সমিতি, গাঁও যিটো আমাৰ পঞ্চায়ত লেভেলৰ পঞ্চায়ত সমিতি এখন গঠন কৰিছোঁ আৰু পঞ্চায়ত সমিতিৰ পৰা গৈ আমি আঞ্চলিক সমিতি গঠন কৰিছোঁ আৰু তাৰ পৰা লৈ গৈ আমি জিলা সমিতিত লৈ গৈ আছোঁ। তাৰপিছত আমি বুথ কমিটি বনাম আৰু আজি ইয়াত এই জনতা বজাৰত এই জনতা গাঁৱৰ যিখিনি মুৰব্বীয়ান সমাজ আছে, মানুহ আছে, তেওঁলোকক আটাইকে মাতি লৈ আনি ইয়াতে আমি গাঁও সমিতিৰ আয়োজন কৰিছোঁ। গাঁও সমিতি কেনেধৰণৰ মানে আদৰি লৈছে ৰাইজে? ৰাইজে যথেষ্টখিনি আদৰি লৈছে। আপোনালোকে গম পাইছে ওপৰ অসমত যিদৰে আমাৰ AGP উৎখাত হৈছে, যিদৰে গৈছে আৰু ঠিক সেইদৰে লোৱাৰ আছামত তেনেকৈ AIDF উৎখাত হৈছে। যিদৰে আপোনাৰ AGPৰ গোটেইবিলাক শাখা সমিতিৰ পৰা আদি কৰি বুথ কমিটিলৈকে আহি আমাৰ জাতীয় পৰিষদত জইন হৈছে, ঠিক তেনেদৰে জনিয়া সমষ্টিত বা চেঙা সমষ্টিতে হওক বা সৰুক্ষেত্ৰীতে সমষ্টিতে হওক AIDFৰ যিটো ভেটি আছিল, এই AIDFৰ শাখা কমিটিৰ পৰা একেবাৰে গ্ৰাছৰুট লেভেললৈকে প্ৰত্যেকে আহি আমাৰ অসম জাতীয় পৰিষদত জইন হৈছে। বিজেপিয়ে কেনেধৰণৰ মানে পদক্ষেপ হাতত লৈছে? কিয় আপোনালোকে দল খুলিবলগীয়া হ'ল? আমিতো কিয় দল খুলিবলগীয়া হ'ল এতিয়া সৰ্বজন বিদিত, আটাইয়ে গম পাইছে। যিহেতুকে অসমত প্ৰশ্ন উঠে, য'ত মানে আমি নতুনকৈ যাওঁ তাত এই প্ৰশ্নটো উঠে। আচলতে কি হ'ল, ইমানটা ৰাজনৈতিক দল থকা স্বত্তেও কিয় অসম জাতীয় পৰিষদৰ জন্ম দিবলগীয়া হ'ল এটা প্ৰশ্ন উঠে। কিন্তু এইখিনিতে আমি এটা কথাই কওঁ যে ইমানবোৰ ৰাজনীতিক দলে আমাৰ সমস্যাবোৰ জানো সমাধান কৰিছে? আমাৰ সমস্যাবোৰ সমস্যা হৈয়ে আছে। আমি কোনো ধৰণৰ সমাধান সূত্ৰ বিচাৰি পোৱা নাই, যাৰ কাৰণে নেকি আমি AGPক আমি আগবঢ়াই দিছিলোঁ। কিন্তু AGPয়ে কি কৰিলে? AGP আজি সম্পূৰ্ণৰূপে বিজেপিৰ আণ্ডাৰত, তেওঁলোকৰ বিজেপিয়ে এনেকুৱাকৈ গ্ৰাস কৰিছে AGPক, যদি AGP যি কথা কয় বিজেপিৰ কথাখিনিহে AGPয়ে কয়, যে তেওঁলোকৰ নিজাববীয়াকৈ ক'বলগীয়া একো কথা নাই। আৰু সেইকাৰণে আমি ভাবিলোঁ কি, যিহেতুকে অসমত আঞ্চলিকতাবাদী, সুস্থ আঞ্চলিকতাবাদী এখন চৰকাৰৰ প্ৰয়োজন আৰু সেইকাৰণে আমি অসম জাতীয়তাবাদী এখন চৰকাৰ হ'ব বুলি আমি অলৰেডি আশাবাদী আৰু সেই হিচাপে আমি সঁহাৰিও পাইছোঁ যথেষ্ট। আজি জনতা বজাৰত অসম জাতীয় পৰিষদৰ আঞ্চলিক কমিটি গঠন কৰাৰ কাৰণে এইখন সভাৰ আয়োজন কৰা হৈছে আৰু ইয়াতে স্বতঃস্ফূৰ্তভাৱে মানুহ হিলদল ভাঙি ওলাই আহিছে। হাজাৰ হাজাৰ মানুহ ইয়াতে জমা হৈছে, আপোনালোকে দেখিব পাৰিছে। মানুহ এতিয়া অসমৰ সকলো জনগোষ্ঠীৰ মানুহ, সকলো সম্প্ৰদায়ৰ মানুহ অসম জাতীয় পৰিষদত যোগদান কৰাটো সময়ৰ আহ্বান। সেই হিচাপে মানুহ ইতিমধ্যে কাকো কোনেও কৈ অনা নাই, নিজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাৰণ বিজেপিৰ অত্যাচাৰত, বিজেপিৰ সাম্প্ৰদায়িক বিগবাস্পত, বিজেপিৰ কুকাৰ্যত অসম এতিয়া অশান্ত হৈ পৰিছে। অসমৰ জনজীৱন বিধ্বস্ত হোৱাৰ পথত, অসমৰ জনমূৰিয়াই বিধ্বস্ত হৈ গৈছে। গতিকে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে সকলো মানুহে লুৰিণজ্যোতি গগৈক বিশ্বাসত লৈ, আস্থাত লৈ তেওঁৰ নেতৃত্বসকলে সমৰ্থন কৰিছে আৰু আমিও সমৰ্থন কৰি আজি ইয়াতে এই জাতীয় পৰিষদৰ, অসম জাতীয় পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। জনতাৰ পৰা জাফৰ আলী ৰিপৰ্ট, লাইভ নিউজ নৰ্থ ইষ্ট।